নমস্কাৰ। পোনপ্ৰথমে সকলো বন্ধু বান্ধৱীকে আমাৰ এই অসমীয়া শিক্ষামূলক ইউটিউব চেনেল BN এডুকেয়াৰলৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আগন্তুক অসম চৰকাৰৰ 26,000 বিভিন্ন পদৰ লিখিত পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ কেইটামান জিকে আলোচনা কৰিম। লগতে এই প্ৰশ্নসমূহ এছাম SCRT DLED এন্ট্ৰেন্স এক্সাম অথবা DHS আদি বিভিন্ন এক্সামত পূৰ্বতে অহা দেখা গৈছিল। গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে আহক অকণো সময় নষ্ট নকৰি আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অৰ্থাৎ 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল। কিয়নো মেঘালয় ৰাজ্য গঠন হোৱাৰ পিছত 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। 2 নং কুৱেশ্যনটো হৈছে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথমে প্ৰকাশ পোৱা আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বাঁহী। অৰ্থাৎ অ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীতটো পোনপ্ৰথমবাৰৰ বাবে বাঁহী আলোচনীত প্ৰকাশ পাইছিল। অৰ্থাৎ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত এই সংগীতটো সুৰকাৰ আছিল কমলা প্ৰসাদ বৰুৱা। আৰু 1927 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসমীয়া ছাত্ৰৰ বৈঠকত অ মোৰ আপোনাৰ দেশ এই গীতটো অসমৰ জাতীয় সংগীত হিচাপে অভিহিত কৰা হয়। গতিকে কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো কিমান চনত জাতীয় সংগীত হিচাপে অভিহিত কৰা হৈছিল? তেতিয়া তাৰ উত্তৰ হ'ব 1927 চনত। 3 নং প্ৰশ্নটো হ'ল মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে কিমান চনত অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 1921 চনত মহাত্মা গান্ধী পোনপ্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল। আৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে মহাত্মা গান্ধী অসমলৈ কেইবাৰ আহিছিল? মহাত্মা গান্ধী অসমলৈ মুঠ 4বাৰ আহিছিল। সেই চনকেইটা হৈছে 1921 চন, 1926 চন, 1934 চন আৰু 1946 চনত। 4 নং কুৱেশ্যনটো হৈছে ভাৰতত বছৰটোৰ আটাইতকৈ দীঘল দিন কোনটো? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 21 জুন। অৰ্থাৎ 21 জুন তাৰিখটো হৈছে ভাৰতৰ বছৰটোৰ আটাইতকৈ দীঘল দিন। 5 নং কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া বোলছবি জয়মতী কিমান চনত মুক্তি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1935 চনত প্ৰথম অসমীয়া বোলছবি জয়মতী মুক্তি লাভ কৰিছিল। আৰু এই জয়মতী বোলছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। আৰু ইয়াত জয়মতী চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈ। আৰু আইদেউ সন্দিকৈ হৈছে প্ৰথম অসমীয়া মহিলা অভিনেত্ৰী। তাৰপিছত গদাপাণি চৰিত্ৰত অভিনয় কৰিছিল ফুনু বৰুৱা। আৰু এই জয়মতী বোলছবিখন ভোলাগুৰি চাহ বাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা জেউতী চিত্ৰবনত এই বোলছবিখন শ্বুটিং কৰিছিল। আৰু এই জয়মতী বোলছবিখন হৈছে ভাৰতৰ চতুৰ্থখন সবাক ছবি। 6 নং কুৱেশ্যনটো হৈছে পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াত কেইবাটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। তাৰপিছত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল 1526 খ্ৰীষ্টাব্দত। আকৌ পানিপথৰ তৃতীয় যুদ্ধ হৈছিল 1761 খ্ৰীষ্টাব্দত। গতিকে আপোনালোকে তিনিওটা চন মনত ৰাখিব, প্ৰথম, দ্বিতীয় আৰু তৃতীয়। এই তিনিওটা অতি গুৰুত্বপূৰ্ণ। 7 নং কুৱেশ্যনটো হৈছে আলি আই লৃগাং উৎসৱ উদযাপন কৰা হয়। ইয়াত 4টা অপশ্যন দিয়া আছে, বড়োসকল, ৰাভাসকল, দেউৰীসকল আৰু মিচিংসকল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, মিচিংসকল। অৰ্থাৎ আলি আই লৃগাং উৎসৱ মিচিংসকলে উদযাপন কৰে। আৰু প্ৰতি বছৰে মিচিংসকলে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই আলি আই লৃগাং উৎসৱ উদযাপন কৰে। 8 নং কুৱেশ্যনটো হৈছে প্ৰথম আহোম ৰজা কোন আছিল? অৰ্থাৎ আহোমসকলৰ আদি ৰজা কোন আছিল? ইয়াৰ উত্তৰ আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, চুকাফা। আৰু চুকাফাই 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। সেয়েহে 2 ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয়।
9 নং কুৱেশ্যনটো হৈছে ধোদৰ আলি পথটো কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গদাধৰ সিংহৰ ৰাজত্বকালত ধোদৰ আলি পথটো নিৰ্মাণ কৰা হৈছিল। 1681 খ্ৰীষ্টাব্দৰ পৰা 1695 খ্ৰীষ্টাব্দৰ সময়ছোৱাত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত এই আলিবাটটো নিৰ্মাণ কৰা হৈছিল। 10 নং কুৱেশ্যনটো হৈছে সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ হৈছে, ইয়াত কেইবাটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বনফুল। আৰু এই বনফুল কবিতা পুথিৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। আৰু এই কবিতা পুথিখনে 1952 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। আৰু এই বনফুল কবিতা পুথিত মুঠ 50টা কবিতা আছে। 11 নং কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কিমান চনত মুক্তি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1846 চনত। অৰ্থাৎ 1846 চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথম প্ৰকাশ পায়। আৰু এই অৰুণোদয় আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল নাথান ব্ৰাউন। 12 নং প্ৰশ্নটো হৈছে অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অৰ্থাৎ 7খন। অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। আৰু এই ৰাষ্ট্ৰীয় উদ্যানসমূহ কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল? সেইবোৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 1974 চনত, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 1999 চনত, ওৰাং ৰাষ্ট্ৰীয় উদ্যান 1999 চনত, মানাহ ৰাষ্ট্ৰীয় উদ্যান 1990 চনত, নামেৰি ৰাষ্ট্ৰীয় উদ্যান 1998 চনত আৰু ৰাইমনা আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, এই দুয়োখন উদ্যান 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছে। 13 নং কুৱেশ্যনটো হৈছে তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস? ইয়াৰ অপশ্যনবোৰ দিয়া আছে মিৰি জীয়ৰী, পদুম কুঁৱৰী, ভানুমতী আৰু সুধামাৰা উপন্যাস। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভানুমতী হৈছে প্ৰথম অসমীয়া উপন্যাস। আৰু এই উপন্যাসখন লেখক হৈছে পদ্মনাথ গোহাঁই বৰুৱা, 1891 চনত লিখিছিল। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক আৰু এই চেনেলৰ প্ৰথম তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।